নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছে। শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজি পূজা বুলি আপোনালোকলৈ বেচনৰ লাড়ুৰ ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ইয়াৰ বাবে প্ৰথমতে মই এখন কেৰাহী লৈছোঁ, ননষ্টিকৰ কেৰাহী লৈছোঁ। আপোনালোকে পেনো ল'ব পাৰে। আৰু এতিয়া মই ইয়াতে 1 কাপ জোখৰ বেচন দি লৈছোঁ। বেচনখিনি অলপ ভালকৈ ভাজি ল'ব লাগিব, কাৰণ বেচনৰ কেঁচা ভাৱটো যাব দিব লাগিব আৰু তেতিয়াহে বেচনখিনি সুন্দৰকৈ ভজা হ'ব আৰু খাবলৈও বহুত ধুনীয়া হ'ব। বেচনখিনি ভাজি লওঁতে অকণমান সময় লাগে, কাৰণ বেচন খুব দেৰিকৈ ভাজ খায়। সেইবাবে কমেও 8-9 মিনিটমানটো এই বেচনখিনি ভাজিবৰ বাবে সময় লাগেই। আৰু এনেদৰে মই কমেও 8 মিনিটমান ইতিমধ্যে ভাজি লৈছোঁ। আৰু এতিয়া মই ইয়াতে এড কৰিম ইলাচীৰ গুড়ি। ইলাচীৰ গুড়ি মই ইয়াতে ½ টিস্পুন মই দি লৈছোঁ। আৰু এতিয়া ইয়াৰ লগতে মই 1 টেবুল চামুচ ইয়াতে মিল্ক পাউডাৰ যোগ কৰি লৈছোঁ, কাৰণ মিল্ক পাউডাৰে মিঠাইৰ সদায় এটি সুন্দৰ সোৱাদ আনে। সেইবাবে মই পাৰালৈ মিল্ক পাউডাৰ মিঠাইত সদায় ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া আকৌ 2 মিনিটমান সময় এইখিনি সামগ্ৰীৰ লগত ভালকৈ ভাজি ল'ম। আৰু এয়া দেখিছেনে, কিছু সময় ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে লাহে লাহে ধুনীয়া সুগন্ধি এটি ওলাইছে বেচনৰ আৰু ধুনীয়াকৈ ভাজ খাই গৈছে। বাছ এতিয়া আৰু বেছি ভাজিব নালাগে। এই পৰ্যায়তে আমি এতিয়া ইয়াতে ঘিখিনি এড কৰি ল'ব লাগিব। যিহেতু মই ইয়াতে 1 কাপ জোখৰ বেচন দিছোঁ, সেইবাবে মই ইয়াতে 3 টেবুল চামুচ ভৰ্তিকৈ মই ঘি দি লৈছোঁ। আৰু এতিয়া ঘিখিনি বেচনখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ব লাগিব কণ্টিনিউৱাছলি। 2 মিনিটমান ভালকৈ ভাজি লোৱাৰ পিছত প্ৰথমতে ঘিখিনিৰ লগত বেচনখিনি ধুনীয়াকৈ মিক্স হ'ব আৰু তাৰপিছত লাহেকৈ ঘিখিনিয়ে পেন এৰিব, অৰ্থাৎ ঘিখিনি ধুনীয়াকৈ ৰিলিজ হ'ব। আৰু এয়া চাওক, কিছু সময় এনেদৰে ভাজি লোৱাৰ পিছতে লাহেকৈ ঘিখিনি এনেকুৱা ৰিলিজ হৈ আহিছে। আৰু এতিয়া এইখিনি অকণমান আৰু ভালকৈ মিক্স কৰি লোৱা যাব। এনেকৈ কিছু সময় আৰু অকণমান প্ৰায় 2 মিনিটমান সময় আকৌ লৰাই লৈছোঁ। আৰু এনেদৰে লৰাই লোৱাৰ পিছত এয়া চাওক, ধুনীয়াকৈ এইখিনি অকণমান সামান্য লেকেটিয়াৰ নিচিনা হৈ আছে। আৰু এই পৰ্যায়তে আমি গেছটো অফ কৰি দিম, কাৰণ যিহেতু ইয়াতে চেনি মিক্স কৰিব লাগিব। গতিকে এতিয়া গৰমে গৰমে যদি চেনি দি দিওঁ তেতিয়া গোটেইখিনি গলি যাব। আৰু সেইবাবে অকণমান এনেদৰে বহলাই লৈছোঁ, ভালকৈ যাতে অলপ ঠাণ্ডা হয়। তাৰপিছত ইয়াতে যেতিয়া অকণমান ঠাণ্ডা হ'ব তেতিয়া চেনিখিনি ইয়াতে দি ল'ম। আৰু এনেকৈ গেছটো অফ কৰি দিলোঁ আৰু ধুনীয়াকৈ বেচনৰ এই মিশ্ৰণখিনি অকণমান এনেকৈ মেলি দিলোঁ, যাতে অকণমান ৰুম টেম্পাৰেচাৰৰ সামান্য ঠাণ্ডা হয়। আৰু গেছৰ পৰা মই কেৰাহীটো অলপ আঁতৰত আনিলোঁ আৰু যেতিয়া অকণমান ঠাণ্ডা হৈছে তেতিয়া মই ইয়াতে চেনিখিনি যোগ কৰি লৈছোঁ। ½ কাপ জোখৰ চেনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈছোঁ। আৰু এতিয়া এই চেনিৰ পাউডাৰখিনি মই ভালকৈ বেচনৰ মিশ্ৰণখিনিৰ লগত মিক্স কৰি ল'ম। আৰু বেচনৰ লাড়ু বনালে বা বেচনৰ বৰফি বনালে অকণমান মিঠা হ'লে ভাল লাগে, কাৰণ বেচনৰ এটা বেলেগ এটা টেষ্ট থাকে। সেইবাবে অকণমান মিঠাটোৰ পৰিমাণ বেছি হ'লে ভাল লাগে। আৰু এয়া মই ½ কাপ জোখৰ চেনি দি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে কমায়ো দিব পাৰে। আৰু এতিয়া মই মিশ্ৰণখিনি ভালকৈ মিক্স কৰি লোৱাৰ পিছত লাড়ুকেইটা বনাই ল'বলৈ ধৰিছোঁ। আৰু এয়া চাওক, অলপ অলপকৈ মই লৈছোঁ, বেছি ডাঙৰ চাইজৰ কৰা নাই, অলপ সৰু সৰু চাইজৰ মই বল বনাই লৈছোঁ। আৰু এতিয়া চাওক, লাড্ডুখিনি ধুনীয়াকৈ মই হাতেৰে বনাই লৈছোঁ। আৰু প্ৰথমতে লাড্ডুখিনি অকণমান ঢিলা হৈ থাকিব। লাহে লাহে যেতিয়া অকণমান ৰুম টেম্পাৰেচাৰত ৰাখি থৈ দিম তেতিয়া লাহে লাহে অলপ ডাঠ হৈ আহিব লাড়ুকেইটা। আৰু এয়া মই আটাইকেইটা লাড্ডু এতিয়া ধুনীয়াকৈ বনাই ল'ম। লাড়ু মই বেছিকৈ বনোৱা নাই, 1 কাপ জোখৰেই বনাইছোঁ। আৰু 1 কাপ জোখৰ লাড্ডু ইয়াতে কমেও 8টা হৈছে। আৰু আপোনালোকে যদি বিচাৰে অকণমান সৰহকৈ বনাবলৈ, তেনেহ'লে 2 কাপ বা 2.5 কাপৰ বনাব পাৰিব। আৰু এয়া চাওক, মোৰ লাড্ডুকেইটা ইতিমধ্যে হৈ গৈছে। এতিয়া অলপমান ৰুম টেম্পাৰেচাৰত মই ৰাখি থৈ দিম, কমেও 2-3 ঘণ্টাৰ বাবে। আৰু এয়া চাওক, মই 2-3 ঘণ্টাৰ পিছত সুন্দৰকৈ লাড়ুকেইটা মই পৰিৱেশন কৰিব লৈছোঁ। যিহেতু এতিয়া দুৰ্গা পূজাৰ বতৰ, গতিকে অকণমান পূজাৰ ফিলিং এটা আহিবৰ বাবে সুন্দৰকৈ অলপ সজাই দিছোঁ।
কেনেকুৱা পাইছে বাৰু লাড্ডুকেইটাৰ আজি এই ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেকৈ আপোনালোকে পূজাৰ উৎসৱত আৰু এতিয়া দীপাৱলীও আহি আছে, এনেকৈ বেচনৰ লাড্ডু বনাব পাৰিব আৰু ঘৰত উপভোগ কৰিব পাৰিব সকলোৰে লগত। ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক। ধন্যবাদ।